নগাঁৱত পুনৰ সক্ৰিয় হৈ পৰিছে নাৰী সৰবৰাহকাৰী চক্ৰ। এই নাৰী সৰবৰাহকাৰী চক্ৰৰ কবলত পৰিছে নগাঁও জিলাৰ এখন ভিতৰুৱা গাঁও। গাঁওখনৰ 9গৰাকীকৈ কিশোৰী যুৱতীসহ বোৱাৰী বিয়াৰ প্ৰলোভনেৰে বহিৰাজ্যত বিক্ৰী কৰিছে এই চক্ৰটোৱে। শেহতীয়াকৈ গাঁওখনৰ 15 বছৰীয়া আৰফুজা খাতুন আৰু 22 বছৰীয়া জেছমিনা খাতুন নামৰ 2 সন্তানৰ মাতৃ নিৰুদ্দেশ হোৱাৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা। 2গৰাকীকে অঞ্চলটোৰ নাৰী সৰবৰাহকাৰী চক্ৰটোৰ মূল নায়ক আলী ইছলামে হায়দৰাবাদত নাৰী দেহ ব্যৱসায়ী চক্ৰক বিক্ৰী কৰিবলৈ ধৰোঁতেই হায়দৰাবাদত কৰ্মৰত এই গাঁৱৰে এজন যুৱকে দেখা পায় আৰু সমগ্ৰ কাণ্ড গাঁওখনক জনায়। নগাঁও জিলাৰ ৰাইডঙীয়া বগৰীগুৰি পামত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড। উল্লেখ্য যে বিগত 6 বছৰত গাঁওখনৰ 9গৰাকী কিশোৰী যুৱতী সন্ধানহীন হৈ আছে। আটাইকেইগৰাকী নিৰুদ্দেশ কিশোৰী যুৱতীক বিয়াৰ প্ৰলোভন তথা চাকৰি প্ৰলোভন দি বহিৰাজ্যত বিক্ৰী কৰিছে নাৰী দেহ চক্ৰটোৰ মূল নায়ক আলী ইছলামে। এই অভিযোগ অঞ্চলটোৰ ৰাইজৰ। আনহাতে এই সমগ্ৰ ঘটনা পোহৰলৈ অহাত গাঁওখনৰ পৰা পলায়ন কৰিছে আলী ইছলামে। ইতিমধ্যে ভুক্তভোগী পৰিয়ালে জাজৰি থানাত আলী ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে জাজৰি আৰক্ষীয়ে নাৰী দেহ চক্ৰৰ মূল নায়কটোক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। অতি শীঘ্ৰেই চক্ৰটোৰ মূল নায়ক আলী ইছলামক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ সন্ধানহীন 9গৰাকীকৈ কিশোৰী যুৱতীক উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিবলৈ আহ্বান জনায় বগৰীগুৰি পামবাসী ৰাইজে। এইটো ৰাইডিঙীয়া বগৰী ফাৰ্ম বুলি কয়। ইয়াত মানে আমি শুকুৰবাৰৰ দিন গম পালোঁ আলী ইছলাম বুলি ল'ৰা এটা, ছোৱালী এটা 15 বছৰ আৰু মাইকী এটা 22 বছৰ হ'ব। দুটা মানুহ আলী ইছলামে এই হায়দৰাবাদ লৈ গ'লে। তেওঁ সি যেতিয়া গৈ পেলাই ক'লে, মই পিছত তাৰ দেউতাক মাতি পেলাই শুনি পালোঁ সঁচাকৈ ছোৱালী দুটা লৈ গ'লে। নি পেলাই সি বোলে খাৰাপ ধান্দাত লগালে। পিছত ৰাইজে আমি মানুহে ক'লোঁ যে বোলে ছোৱালীবিলাক তোমালোকে আনা। তাৰ পিছত আনাবলৈ কথা কৈ পেলাই আমি জাজৰি থানাত এজাহাৰ এটা দিছে। জাজৰি থানাৰ পৰা আমাৰ এই পুলিচ বাহিনী আহিছিল, আইনগত মানুহ আহিছিল। আহি পেলাই সিহঁতক কৈ গৈছে বুজাই পেলাই বোলে ছোৱালীজনীক তোমালোকে লৈ আহা, আনি পেলাই আমাৰ থানাত চমজাই দিয়া, ৰাইজেও থাকিব, এইটো কি হ'ল শুনিব লাগিব। পিছত আমাৰ এই আইনৰ মানুহৰ লগত ক'লে যে আমি বুধবাৰৰ দিন মানুহবিলাক লৈ আনি দিম হায়দৰাবাদৰ পৰা। এতিয়া বুধবাৰৰ দিন অনা নাই, কালি আজি বৃহস্পতিবাৰৰ দিন অনা নাই। এইটো কি ক'ত বিক্ৰী কৰিছে, কি কৰিছে যে এতিয়া আমি ৰাইজে এতিয়া কাৰণে শুনি পাই যে এইটো অস্থিৰ হৈ আছোঁ যে আৰু এই যিজনৰ চিৰাজউদ্দিনৰ ছোৱালী 15 বছৰৰ সি কান্দাকুটি কৰি আছে। আকৌ শামছুদ্দিনৰ এইটো মাইকীজনী নিলে, এটা মাইকীৰ লগত এটা 6 বছৰৰ এটা বাচ্চা, 4 বছৰৰ বাচ্চা আৰু থৈ গ'লে 4 বছৰৰ বাচ্চা আৰু লৈ গ'লে 6 মাহৰ বাচ্চা এটা, কেঁচুৱা বাচ্চা এটা লৈ গ'লে আৰু এটা বাচ্চা থৈ গ'লে। সেইটোৰ কাৰণে মানে আমালোকে ৰাইজে এইটো আইনৰ পৰা আমাৰ বিশ্বাস, আইনগতৰ পৰা মানুহ আহিছিল, আইনৰ মানুহ আহিছিল, সি আইনৰ লগতো ধৰা দিয়া নাই। এতিয়া সি দূৰে লৈ ঘূৰি আছে। সেইকাৰণে আৰু এইটো বিজনেছ 6 বছৰ আগত আৰু এটা চিৰাজৰ বনি বুলি কয়, এতিয়া নিচে চিৰাজৰ ছোৱালী, চিৰাজৰ বনি বুলি কয়। আমি ভাবিছোঁ যে আগৰ 6 বছৰ যেতিয়া ছোৱালীটো নাই হৈ গ'ল, তেনেহ'লে যেনেকৈ হায়দৰাবাদ লৈ গ'লে এই যেন বেচিবৰ কাৰণে এই সন্দেহ সেইজনে আৰু 18 বছৰৰ ছোৱালী সেইজনে সি নিছে বুলি আলী ইছলামে আমি এতিয়া সন্দেহ কৰিছোঁ বুলি